নমস্কাৰ মোৰ যে এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিবিলাক বৈধ বেঞ্চাৰ স্কুলসমূহ এতিয়ালৈকে আইনৰ আওতাত আহিবলৈ সক্ষম হোৱা নাই, সেইসমূহ বিদ্যালয় প্ৰাদেশিকৃত কৰিবলৈ চৰকাৰে বিজ্ঞানসন্মত প্ৰচেষ্টা হাতত ল'ব পাৰে আৰু সেইটো নিৰ্ভৰ কৰিব এই বেঞ্চাৰ স্কুল কলেজৰ সংগঠনবিলাকৰ ওপৰত। আমি আহ্বান জনাইছোঁ এই সংগঠনবিলাকে উঠি পৰি লাগি যাওক, কেনেকৈ এই বিদ্যালয়সমূহ প্ৰাদেশিকৃত কৰিব পাৰে সেই বিষয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে। আপোনালোকে চৰকাৰী আৰু বিৰোধী মন্ত্ৰী বিধায়কসকলক অৱগত কৰাওক, যিবিলাক বিদ্যালয় চৰকাৰীভাৱে ৪-৫ বাৰমান আৰ্থিক সকাহ লাভ কৰিছিলে সেই বিদ্যালয়সমূহ আইনৰ গণ্ডিৰ ভিতৰত আনি প্ৰাদেশিকৃত কৰক। আপোনালোকে চৰকাৰী আৰু বিৰোধী মন্ত্ৰী বিধায়কসকলক স্মাৰক পত্ৰৰ জৰিয়তে জনাই দিয়ক, যিবিলাক চৰকাৰীভাৱে ৪-৫ বাৰমান ফাইনেন্সিয়েল এছিষ্টেণ্ট পাবলৈ সক্ষম হৈছিল, নিশ্চয় সেই স্কুলসমূহ বৈধ আছিল। গতিকে এই ফাইনেন্স পোৱা বিদ্যালয়সমূহ আইন সংশোধন কৰি হ'লেও চৰকাৰক প্ৰাদেশিকৃত কৰিবলৈ সেই মন্ত্ৰী বিধায়কসকলে বিধানসভাত যাতে মাত মাতে আৰু আপোনালোকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰিব লাগে আৰু স্মাৰক পত্ৰৰ জৰিয়তে জনাই দিয়া উচিত, ফাইনেন্সিয়েল এছিষ্টেণ্ট পোৱা স্কুল যিবিলাক এতিয়াও আইনৰ বাহিৰত থাকিব লগা হৈছে, সেই স্কুলসমূহ আইনৰ গণ্ডিৰ ভিতৰত আনি অতি শীঘ্ৰেই প্ৰাদেশিকৃত কৰি অসমৰ জ্বলন্ত সমস্যাটো সমাধান কৰি দিয়ে। অদূৰ ভৱিষ্যতত যাতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শ্ৰেণীৰ কোঠা তথা পাঠদান কাৰ্যসূচী বাদ দি মন্ত্ৰী বিধায়কসকলৰ দুৱাৰে দুৱাৰে ঘূৰিব লগা নহয়। শেষত সকলো বন্ধু বান্ধৱীক আহ্বান জনাই মোৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনালোঁ।